মোৰ নাম ইমৰাজুল ইছলাম। অসমৰ মুখ্যমন্ত্ৰীক কৈ আছোঁ, অসমৰ মুখ্যমন্ত্ৰী পাগলৰ নিচিনা মন্তব্য কৰা হাৰ টাইম। অসমৰ মুখ্যমন্ত্ৰী মুছলমানক টাৰ্গেট কৰি নল'ব, মই সকীয়াই দি আছোঁ। আৰু মুছলমানক আপুনি উচ্ছেদ কৰা বন্ধ কৰক। মই ভিডিঅ'ৰ জৰিয়তে আপোনাক সকীয়াই দি আছোঁ। ইডালক মাৰো কেলা মানে মুখ্যমন্ত্ৰীয়ে মুছলমানক টাৰ্গেট নাই কৰা এতিয়ালৈকে, বুজিলি? তোৰ নিচিনা এই চুটমাৰানি মিয়া যিখিনিয়ে কেলা এই চৰকাৰী মাটি বেদখল কৰি আছে সেইখিনিক টাৰ্গেট কৰিছে, সেইখিনিক উচ্ছেদ কৰিছে, বুজিলি? মুছলমানক মাজলৈ নেতা আনিবি। তহঁতৰ নিচিনা এই চুটপৰাণীখিনিয়ে মানে কি ক'ম আৰু, তহঁতক যে তহঁতি এই মিয়াখিনি বেয়া আচলতে, বুজিলি? তহঁতি হাৰামি। আৰু তহঁতক যে সঁচাকৈ উচ্ছেদ কৰাটো বাদেই দে কেলা, বস্তাত ভৰাই ভৰাই কেলা ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে, বুজি পালি? মুখ্যমন্ত্ৰীয়ে কোনখিনি মুছলমানক হত্যা কৰিছে বে, ক'ব পাৰিবি তই? কোনখিনি মুছলমানক অত্যাচাৰ কৰিছে? এটাও মুছলমানক খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰা নাই বা অত্যাচাৰ কৰা নাই। যিখিনি তহঁতৰ বাংলাদেশী মিয়া সন্দেহযুক্ত নাগৰিক যিসোপাই এই চৰকাৰী মাটি দখল কৰিছে সেইখিনি অত্যাচাৰ কৰিছে, বুলডেজাৰ চলাইছে আৰু উচ্ছেদ কৰিছে, বুজিলি? কুকুৰৰ পুতেক কেলা।